কিমান ভাল পালে এনেকুৱা পৰিৱেশ হয়, কিমান মৰমৰ আমাৰ জুবিন দা প্ৰতি আৰু ক'ব নালাগে। জুবিন দা, আপোনাৰ অবিহনে কেনেকৈ জীয়াই থাকিব অসমবাসী। আকৌ পুনৰ জন্ম লওক আমাৰ মাজত, আকৌ ঘূৰাই যাওক ভগৱান আমাৰ জুবিন দা। ক'বলৈ ভাষা নাই আৰু কেনেকুৱা অনুভৱ হৈছে। সকলো আশা, সকলো কল্পনা শেষ হৈ গ'ল। ভাবিছিলোঁ এদিন মই জুবিন দাক ওচৰৰ পৰা লগ পাম, কিমান যে ভাল লাগিল হয়। মোৰ সপোনবোৰ সপোন হৈয়ে ৰ'ল। মানি ল'ব পৰা নাই জুবিন দা যে আমাৰ মাজত আৰু নাই। ক'বলৈ ভাষা নাই। আপোনাৰ আত্মাৰ সৎগতি কামনা কৰিছোঁ বুলি ক'বলৈ কিবা বুকুখন বৰকৈ কঁপিছে। জুবিন দা, আপুনি আকৌ যিমান পাৰে সোনকালে আমাৰ মাজলৈ ঘূৰি আহক প্লিজ। যি প্ৰজন্ম তেখেতৰ থাকি গৈছে অনুৰাগী, সেই অনুৰাগীসকলে তেখেতৰ এই আত্মা, তেখেতৰ যদিও মৃত্যু হ'ল, অমৰ কৰি ৰাখিবৰ বাবে আমি আমাৰ তৰফৰ পৰা সকলো জনসাধাৰণলৈ এটা মন্তব্য আগবঢ়াইছো। আৰু আজি এই এটা অনুষ্ঠানৰ পৰা, আজি অঞ্চলৰ পৰা যি আমি অনুষ্ঠান পাতিলো, গতিকে এই অনুষ্ঠানৰ জৰিয়তে অসমৰ সকলো চুকে কোণে সকলোতে এনেকুৱা অনুষ্ঠান হৈছে আৰু তেখেতৰ আত্মাই নিশ্চয় সদ্গতি কামনা কৰিব। গতিকে মই আৰু বিশেষ নকওঁ, এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এই দুএষাৰ কৈ মই বক্তব্য সামৰণি মাৰিলো। ধন্যবাদ। আজি আমাৰ নপুখুৰীৰ তৰফৰ পৰা এই যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে, সেইকাৰণে গোটেই নপুখুৰীবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আমাৰ শ্ৰদ্ধাৰ মৰমৰ প্ৰিয় জুবিন গাৰ্গক হেৰুৱালোঁ। আমাৰ অন্তৰত ইমানেই দুখ, এই দুখ এতিয়া আমি নিজৰ ভাষাৰে ক'ব নোৱাৰি। গতিকে আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ যোগেদি চিৰ শান্তিৰ বাবে কামনা কৰিছোঁ আৰু আমাৰ জুবিন দা য'তেই থাকক তেওঁৰ আত্মাই শান্তি পাই থাকক। আজি চবেই গম পাইছে যে আমাৰ জুবিন দা আমাৰ মাজত নাই। আমাক ইমানেই দুখ লাগিছে, জুবিন দাৰ এটা গান শুনিলেই কেনেকুৱা আমাক লাগে, আমাৰ অন্তৰ কালি উঠিছে। কিন্তু জুবিন দা কিন্তু আমাৰ মাজত আজি নাই। সেই অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ আৰু আমাক কন্দুৱাই থৈ গ'ল। সেইকাৰণে আমি জুবিন দাৰ ওচৰত সদায় কৃতকাৰ্য হৈ থাকিম আৰু যাতে জুবিন দাক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। যিমান দিন জীয়াই থাকিম সিমান দিন আমি জুবিন দাৰ নামটো আমাৰ মনত থাকিব, আমাৰ মুখত থাকিব। সদায় জুবিন দাৰ নামটো আমি যাতে আমাৰ মনত থাকে আৰু শ্ৰদ্ধাঞ্জলি দিছোঁ। মই আৰু বেছি নকওঁ, জুবিন দা যাতে আমাৰ মাজত সদায় জীয়াই থাকক। আমি সদায় জুবিন দা যদিও মৰিলে কিন্তু জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকিব। মুহূৰ্তত আমি যিজন ব্যক্তি আমাৰ মাজত হেৰাই গ'ল, তেখেতে লিখি থৈ যোৱা, নিজে সুৰ দিয়া যিটো মায়াবিনী গান, সেইটো আপোনালোকে লগতে আমি সকলোৱে তাত গুণগুণাই গানটো